কৰিমগঞ্জত দিনৰ পোহৰতে চোৰৰ দপদপনি SBI বেংকৰ সন্মুখৰ পৰা চোৰে লুটি নিলে 9 লাখ টকা SBI মুখ্য শাখাৰ পৰা দুগৰাকী মহিলাই 9,20,000 টকা লৈ গেটৰ সন্মুখ পোৱাৰ লগে লগে পিছৰে পৰা অহা দুইজনীয়া এটা চোৰৰ দলে টকাসহ বেগটো লৈ বাইকেৰে পলাই যাবলৈ সক্ষম হয় মহিলাগৰাকীয়ে ইতিমধ্যে কৰিমগঞ্জ সদৰ থানাত ৰুজু কৰিছে এটা গোচৰ আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে যদিও কিন্তু এনে দিনৰ পোহৰতে চহৰৰ মাজমজিয়াত হোৱা এনে চুৰি কাৰ্যই এতিয়া চকু কপালত উঠাইছে সাধাৰণ ৰাইজৰ check dia. কৰিমগঞ্জৰ পৰা অৰবিন্দ দাসৰ ৰিপৰ্ট 7 is now